নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ সন্মুখত সুখ বিচাৰি পোৱাৰ তিনিটা ব্যৱস্থাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সুখ আচলতে কি বা ইয়াক কেনেকৈ পাব পাৰি তাৰে এক সূক্ষ্ম প্ৰয়াস মোৰ ফালৰ পৰা। আপুনি হেৰুৱাৰ কাৰণে বেদনা নকৰিব, বৰঞ্চ হেৰুৱাটোৰ পৰা অভিজ্ঞতা বিচাৰি উলিওৱাৰ যত্ন কৰিব। 2, আপোনাৰ লগত যি আছে তাকে লৈ আত্মসন্তুষ্টি অনুভৱ কৰাৰ প্ৰচেষ্টা চলাই ৰাখিব। অৰ্থাৎ যিখিনি আছে আপুনি চাব তাতকৈ বহু সংখ্যকৰ যথেষ্ট কম আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি অনুভৱ কৰিব পাৰে মোৰ যি আছে সেয়াই যথেষ্ট আছে আৰু হয়তো পোৱাৰ কাৰণে চেষ্টা চলাই যাব লাগিব। তৃতীয় কথাটো হৈছে আপুনি কিমানখিনি পাব পাৰে তাৰ কোনো নিৰ্দিষ্ট পৰিসৰ নৰখাকৈ আপুনি আপোনাৰ যথোপৰোনাস্তি চেষ্টা চলাই যাব। চেষ্টাই আপোনাক কিমান দূৰলৈ লৈ যাব পাৰে তাৰ কোনো ধৰাবন্ধা নীতি নিয়ম নাই। গতিকে আপুনি যদি এই তিনিটা লাইন মনত ৰাখিব পাৰে যে নপোৱাৰ কাৰণে বেদনা কৰিব নালাগে, যি আছে তাক লৈ আত্মসন্তুষ্টি অনুভৱ কৰে আৰু কিমান দূৰ পাব পাৰি তাৰ কাৰণে কোনো নিৰ্দিষ্ট সীমাৰেখা নৰখাকৈ যথোপৰোনাস্তি চেষ্টা চলালেই হয়তো আমি যথেষ্ট সুখী হ'ব পাৰিম। ধন্যবাদ।